যাতে আইনৰ সুৰঙা দি যাতে তেখেতে ওলাই যাব নোৱাৰে আমাৰ ৰাজহুৱাভাৱে দাবী এইটোৱে আমি অবৈধ বেপাৰ এটা কৰিব নালাগে কোৱাতে আমাক জেলত দিলে আৰু তাৰ হৈয়ে কাউলীবাহী ৰাইজে কোনোবাই আহি মাতিও ভয় কৰে তবেতো মাতিব নোৱাৰে না কিন্তু আজি দেখিও ঘোঁৰাৰ দোকানত পোৱা নাই দেখিও ঘোঁৰাৰ দোকানৰ মালিকৰ মানে একচুৱেলি মালটো চিজ কৰা বুলি কৈছে মানে একচুৱেলি মালিকে মানে ষ্ট'ৰ কৰি ৰাখিছে কিন্তু আমি দোকানত পোৱা নাই কিন্তু সেইকাৰণে মানে আমি মালটো পুলিচ আৰু এক্সাইজে মিলি মানে আমি অনুমানিক মানে একচুৱেলি 120 কিন্তু লুজবিলাক আমি এতিয়ালৈকে কাউণ্ট কৰা নাই ফুল মানে যিটো ফুল কেছবিলাক আছে এইবিলাক 120 মাল আমি জব্দ কৰিছোঁ লুজ কিছুমান আছে সেইটো এতিয়ালৈকে আমি হিচাপ কৰা নাই প্ৰায় কিমানখিনি হ'ব মানে 4 পৰা 5 লাখ টকামান হ'ব পাৰে অনুমানিক কোন মানুহ ধৰিছে নেকি মানুহ মানে একচুৱেলি আমি লাইচেন্সিক মানে একচুৱেলি আমি এতিয়া হুচপুচৰ কাৰণে লৈ যাম আমি ইয়াতে মদৰ দোকানটো দিবলগীয়া আগতে বহুত মানা কৰিছিলোঁ তাৰপিছতো দিছে এতিয়া মানে আমাৰ এইটো দোকানটো উঠাব লাগে আমাৰ স্কুলৰ ষ্টুডেণ্ট আছে আৰু সন্ধিয়া হ'লেও বহুত মানে হৈ হাল্লা হয় আজি ইয়াতে মানে মাল ধৰা পৰিছে এইটো মানে এতিয়া আহি কিনে লৈ গৈছে এইটো হ'ব নালাগে আৰু আমি হ'ব নিদিম বুলি ভাবিছোঁ এইটো বৈধ নহয় অবৈধ হয় এইটো ভূটানৰ হয় এইটো ভূটান ইণ্ডিয়া আৰু এইটো বৈধ মানে এইটো নাইয়ে আমাৰ ইয়াতে আমি বৈধ দিয়া নাই না স্থানীয় ৰাইজ হিচাপে আপত্তি আমাৰ আগৰ পৰাই আছিলে যিহেতু এইখন দোকান আমি ইয়াতে হ'ব নালাগে বুলি আমি কেইবাবাৰো ডিচি মহোদয়ৰ তাতে এপ্লিকেশ্যন দিছিলোঁ ইএমৰ স্থানীয় বিধায়ক ইএমৰ জৰিয়তে দিলোঁ এবাৰ আৰু MLA মহোদয়ৰ জৰিয়তে এবাৰ দিলোঁ কেইবাবাৰো আমি এপ্লিকেশ্যন দিছিলোঁ ইয়াতে আমাৰ ওচৰ পাজৰৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হ'ব ইয়াতে দোকানখন দিব নালাগে তাৰপিছতো ইয়াতে জবৰদস্তিকৈ দোকানখন দিলে দেখিও উৰাৰ দোকান দিলে ঠিক আছে এতিয়া আজি যি দেখা পালোঁ জল পটপটকৈ ওলাই পৰিলে ৰাইজৰ সন্মুখতে ধৰিলে দেখিলে FBI মোটামুটি 3-4 লাখ টকাৰ মাল বৈধ মাল জব্দ কৰিলে তাত এইটো দেখিও সুৰা নহয় বিলাতী সুৰা ভুটীয়া সুৰা ভূটানৰ মাল আৰু বিলাতী সুৰা অবৈধ মাল জব্দ কৰিলে ইয়াতে দেখিও সুৰাৰ দোকান কিন্তু ইয়াতেতো বিলাতী সুৰা বিকিব নোৱাৰে না বিলাতী সুৰা আজি জব্দ কৰিলে আৰু ভুটীয়া সুৰা ভূটানৰ পৰা বিদেশী ৰপ্তানি কৰি আছিল আৰু এইটো ঘাটিত এটা পৰিণত হৈছে ইয়াৰ পৰা আনি ষ্টক কৰে ইয়াৰ পৰা ছাপ্লাই দিয়ে 2-3খন গাড়ীৰে এই এৰিয়াত নাগৰজুলি গুৱাহাটী এই অঞ্চলত চুৱাকপুৰ লাওপাৰা অঞ্চলত ডিষ্ট্ৰিবিউট কৰে তেখেতে মালখিনি ইয়াৰ পৰা ডিষ্ট্ৰিবিউট কৰে তো আমি ৰাজহুৱাভাৱে আপত্তি এইটোৱে আছে জনাও যাতে ইয়াতে এইখন দোকান হ'ব নালাগে গভৰ্ণমেণ্টে দিছে দিয়ক দেখিওৰা দোকান দিছে ঠিক আছে দিয়ক আমাৰ গভৰ্ণমেণ্ট বিৰোধী নহয় অন্তৰত দিয়ক আমাৰ ইয়াতে দিব নালাগে আমাৰ ওচৰে পাজৰে